বন্ধুসকল মই আজি আপোনালোকক জনাব বিচাৰিছোঁ যে সেবা HSLC আৰু আসাম হাই মাদ্ৰাছা কম্পাৰ্টমেণ্টেল এক্সাম 2018 ৰ ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰিব আৰু কেতিয়া ৰিজাল্ট দিব তো তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে শ্ৰমো ব্ৰাউজাৰটো ওপেন কৰি ল'ব। শ্ৰমো ব্ৰাউজাৰটো ওপেন কৰাৰ পিছত আৰু এটা কথা প্ৰথমে জনাই লওঁ, সেবা HSLC আৰু আসাম হাই মাদ্ৰাছা কম্পাৰ্টমেণ্টেল এক্সাম 2018 ৰ ৰিজাল্ট দিব 17 আগষ্টত 17th আগষ্ট 2018 ত ৰিজাল্টটো দিব। শুক্ৰবাৰ হয়, তো তেতিয়া টাইমটো এতিয়ালৈকে ফিক্সড হোৱা নাই, দিব মানে 10টা মানত দিব। চ' আপোনালোকে শ্ৰমো ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ওপেন কৰি তাত আপুনি ৱেবছাইটত লিখিব, তেওঁৰ অফিচিয়েল ৱেবছাইটটো যিটো আছে সেবা online.org, এইটো অফিচিয়েল ৱেবছাইট হয়। এইটোৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ, তাৰ পৰা যাব পাৰে। এইটোত গৈ পেলাই চাব, ইয়াত আপোনাৰ যেতিয়া পেজটো ওপেন হৈ যাব, ওপেন হোৱাৰ পিছত আপোনাৰ কুইক লিংক যিখিনি অপশ্যন আছে, যিটো অপশ্যন কুইক লিংকৰ ওচৰত আপোনাৰ আহি যাব যে চেক ইউৰ ৰিজাল্ট HSLC আৰু আসাম হাই মাদ্ৰাছা এক্সাম 2018 এইটোত লিখিব পাৰিব। আৰু যদি আপোনালোকে ইয়াত পিছত আপোনাৰ কেপচা কোড এটা আহিব বা 2+2 তেনেকুৱাকৈ আহিব, তেতিয়া আহিলে আপোনালোকে মাৰিব। আৰু যদি আপুনি ৰিজাল্ট গেজেটেড অল আসামৰ ৰিজাল্টটো ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি ৱেবছাইটত গৈ ডাউনলোড যিটো অপশ্যন আছে, এইটো ডাউনলোড অপশ্যন, ইয়াৰ ডাউনলোড অপশ্যনটো, ডাউনলোড অপশ্যনত ক্লিক কৰিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক ৰিজাল্ট গেজেটেড 2018 ৰ যিটো ৰেগুলাৰ এক্সাম আছে সেইটোত ডাউনলোড হ'ব। তো আৰু এটা অপশ্যন আহিব, তেতিয়াহ'লে ৰিজাল্ট গেজেটেড 2018 বুলি লিখা থাকিব, তাত আসাম হাই মাদ্ৰাছা বা তেনেকুৱা কোনো লিখা নাথাকে। চ' তাত আপুনি ডাউনলোডত ক্লিক কৰিব। এয়া চাওক, এয়া তলত আছে আপোনাৰ HSLC আসাম হাই মাদ্ৰাছা AHM এক্সামিনেশ্যন ৰিজাল্ট 2017 ডাউনলোড দিলে আপোনাৰ ৰিজাল্ট গেজেটেড টোটেল অসমৰ ৰিজাল্টটো আহি যাব। চ' তেনেকৈ আপোনালোকে ৰিজাল্টটো ল'ব পাৰিব। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ HR এণ্টাৰটেইনমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।